নমস্কাৰ অনিৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। মই আজি আপোনালোকলৈ আগবঢ়াব লৈছোঁ এবিধ অসমীয়া জলপান সান্দহগুড়ি। বিহুত মই আপোনালোকলৈ আগবঢ়াব নোৱাৰিলোঁ, কাৰণ মই গোটৰ এফালৰ পৰা ভিডিঅ'বিলাক কৰিব লৈছোঁ। সেয়ে ভাবিলোঁ শেহতীয়াকৈ হ'লেও জলপানবিধ আগবঢ়াওঁ। ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ, আৰু আপুনি যদি আজি নতুনকৈ মোৰ ভিডিঅ' চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে। আহকচোন এতিয়া আৰম্ভ কৰোঁ। এয়া মই ইয়াতে লৈছোঁ এবাটি চাউল, উখোৱা চাউল। এই চাউলখিনি এতিয়া মই ভালদৰে ধুই এটা বিন্ধা থকা খৰাহীত টুকি থ'ম। এয়া চাউলখিনি মই খৰাহীত টুকি থোৱা আধা ঘণ্টামান হৈ গ'ল। এতিয়া চাউলখিনি প্ৰায় জৰজৰীয়া হৈ গৈছে। এতিয়া আমি চাউলখিনি অলপ অলপকৈ কেৰাহীত ভাজিম। আপোনালোকে যদি অতি সোনকালে বিচাৰে চাউলখিনি কাপোৰ এখনত মেলি শুকুৱাই ল'লেও হ'ব, কিন্তু খৰাহীত ধুই আধা ঘণ্টামান খৰাহীতে থৈ দিলে ধুনীয়াকৈ এইদৰে জৰজৰীয়া হৈ যাব। কেৰাহী এখন পাতি গেছটো জ্বলাই দিলোঁ, আৰু এতিয়া চাউলখিনি অলপ অলপকৈ ভাজিম। এতিয়া চাউলখিনি লাহে লাহে ফুটিবলৈ আৰম্ভ কৰিব। এয়া চাওক লাহে লাহে ফুটিবলৈ আৰম্ভ কৰিছে। প্ৰথমতে অলপ লাহে লাহে ফুটিব, তাৰ পাছতে এয়া চাউলখিনি ভাজি হৈ গৈছে। চব এয়া চাউলখিনি ফুটি পেলাই ৰঙচুৱা বৰণ ধৰিছে, আৰু এটা ধুনীয়া গোন্ধও আহিছে। এইদৰে গোটেই চাউলখিনি ভাজি ল'ব। চাউল কম কমকৈ দি ভাজিব। লৰাই থাকিব। এই মাজৰ ডোখৰ প্ৰায় এনেকৈ অকণমান পাতলকৈ দিব। সেইডোখৰত ধুনীয়াকৈ চাউলখিনি ফুটিব। ফুটিলে আকৌ এনেকৈ লৰাই দিব। এতিয়া চাউলখিনি প্ৰায় হৈ গৈছে। এই সান্দহগুড়িৰ জলপান, এৱা গাখীৰ, দৈ গাখীৰ, গুড়, কল এইবোৰ দি খাবলৈ খুব ভাল লাগে। উতলা গৰম গাখীৰ খালেও খাই ভাল লাগে। দৈ গাখীৰ গুড়ৰ লগতো ভাল লাগে, বা কল সানি খালেও ভাল লাগে। মই মোৰ ল'ৰা ছোৱালীকেইটাক দিওঁ, আপোনালোকেও দিব। আৰু বিশেষকৈ আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে এই জলপানবিলাক বনাবা, তেতিয়াহে আমাৰ অসমীয়া জলপানবিলাক নহ'লে এইভাগে নবনালে আৰু অসমীয়া জলপানবিলাক হেৰাই যাব। তোমালোকেও বনাবলৈ চাবা। এইখিনিও হৈ গৈছে। এইখিনিও মই এতিয়া কাটি লৈছোঁ। এতিয়া এইখিনি মই অলপ ঠাণ্ডা হ'বলৈ দিম। অলপ ঠাণ্ডা কৰি মই এতিয়া এইখিনি মিক্সিত পিচি ল'ম। এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি মিক্সি জাৰত গুড়ি কৰি ল'ম। এয়া সান্দহগুড়ি ধুনীয়াকৈ গুড়ি হৈ গৈছে। ধুনীয়াকৈ মানে সান্দহগুড়ি আটা বা ময়দাৰ নিচিনা গুড়ি হ'বলৈ দিব নালাগে। অলপ অলপ গোটা গোটা হৈ থাকিলে ভাল। এয়া চব এই ধৰণৰ হ'ব লাগে, তেতিয়া খাই বেছি ভাল লাগে। বেছি গুড়ি হৈ গ'লে খাবলৈ ভাল লাগে। এয়া মই আগবঢ়াইছোঁ শেহতীয়াকৈ হ'লেও বিহুৰ জলপান। এয়া দৈ দিছোঁ। দৈ, গুড় আৰু সান্দহগুড়িৰ সৈতে জলপানকেইটা আগবঢ়ালোঁ। আপোনালোকে এৱা গাখীৰ, গৰম গাখীৰ সৈতেও খাব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ।